हेलो गाइस की खबर आपनालोকৰ आशा কৰো আপোনালোকৰ সকলোৰে খবৰ ভালে আমাৰো আৰু বৰ্তমান ভালেই আমি মানে এতিয়া গৈ আছো মানে শাক চিঙিবলৈ কি ৰঙালাও পাত মানে কোমলীয়া পাত এটোনো ডিমেদি ভাজি খাই মই নাজানো আমাৰ এয়ে জানে আৰু এই কৰা খেতি আপোনালোকক আজি দেখাম বুলি ভাবিছো বেংগলৰতনো কেনেকুৱানো খেতি কৰিছে তাকে অকমান দেখাই দি বুলি ভাবিছো ৰুমত খাবৰ কাৰণে আৰু আমাৰ ৰুমত খাবৰ কাৰণে এই ভিডিঅ'টো সকলোকে চাই থাকিব স্কিপ নকৰাকৈ বলক তেতিয়ালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু হেয়া তই দেখিছে ৰঙালাও পাত ছিঙিব গৈছে কোমলীয়া ডিমেদি হেনো খায় কিবা মই নাজানো আৰু এয়া হৈছে মূলা শাক এইখিনি ইয়াত দেখিছে কিমান ধুনীয়াকৈ কৰে এনেকৈ খেতি কৰে আৰু এইখিনি হৈছে পদিনা পদিনাবিলাক ইমান ভাল নহয় কিবা পাতবিলাক সৰু মহে কামুৰিব দেই আগগিটা ছিঙি আনা কোমলীয়া আগগিটা এয়া দাংবডি এয়া লাগি আছে শেষেই হ'ব আমি খালেও পাওঁ নি বহুত দীঘল হৈছিলে একদম এয়া দাংবডি 1 লাইন 2 লাইন এয়া 2 লাইন দাংবডি লাগি আছে আৰু এইফালে অমিতা গছজোপা দেখিছে কিমান ডাঙৰ অমিতা লাগি আছে একেবাৰে সৰুটা লাগে গছবিলাক চাপৰতে লাগে আৰু এইফালে ইয়াত কিবা দিব ইয়াত কি দিবা হয় নতুনকে দিম কিবা চাব লাগিব এনেকৈ ইয়াত মানে প্ৰথমতে এনেকৈ বনাই লওঁ তাৰপিছত ইয়াত আৰু ঘৰত খাবৰ কাৰণে আমি ৰুমত যিহেতু বজাৰৰ পৰা বেছিকৈ শাক পাচলি কিনিব নিকিনোৱে এনেকৈ বনাই পেলাই আছে কিমান ধুনীয়াকৈ বনাই লয় এনেকৈ বনাই ল'ব লাগে অৰ্গেনিক হিচাপত বঢ়িয়া হ'ব মাটিটো খহি নাযায় এনেকৈ বন্ধাই দিলে মানে চাৰিওফালে মাটিবিলাক খহি নাযায় তললৈ আৰু মস্ত কেৰেলা এডাল গৈ আছে এই চোৱা ইমান ডাঙৰ কোলা এনেকৈ এইজোপা আমলখি এজোপা কি কচু চেনি কচু ইয়াৰ গছটোও খায় আৰু গুটিও খায় ইয়াত আছে এয়া মান ধনিয়া লগাইছে ওলাইছে পাত ন ধুনীয়াকৈ এই অমিতা ইমান ধুনীয়া হৈছে এজোপা অমিতা আৰু 2 মাহমানৰ পিছত লাগিবই চাপৰতে লাগে ইয়াত যিকোনো বস্তু শাক পাচলি মাজত লাই আছিলে কি হ'ল এইখিনি মূলা আৰু এই গছজোপা যে এইজোপা ভিটামিন হয় মাল্টিভিটামিন হয় আৰু পাতটো ইয়াত দিয়ে কেতিয়াবা চব্জিৰ লগত কেঁচাও খায় আমি এদিন ভাজি খাইছিলোঁ বহুত ধুনীয়া লাগে এইজোপা গছ এইখিনি হালধি আৰু এইখিনি কি এইখিনি কি বিটৰুট এইখিনি বিটৰুট দেখিছেনে চব ইয়াত অৰ্গেনিক শাক পাচলি আৰু এইখিনি হৈছে গাজৰ এইখিনি একদম তালৈকে আৰু এয়া কি হেৰি কি জিকা ন তিয়হ ইয়াত তিয়হ দিছে একদম একলানো তালৈকে এইখিনি ফ্ৰেঞ্চবিন ন এইখিনি ফ্ৰেঞ্চবিন এইখিনি দেখোন গেলিয়ে গ'ল কি নাম কয় এইটো ধুন্দুলি গেলি গৈছে দেখোন বৰষুণৰ কাৰণে কিন্তু বৰষুণ দিছে কাৰণে এইখিনি ধুন্দুলি পূৰা তললৈকে একলাই ইয়াত কোনো সাৰ চাৰ দিয়া চিষ্টেম নাই সেইখন এইফালে দাংবডি দিছিলে মৰি গ'ল আৰু এইফালে দেখিছে বিলাহী দিছে একলাই আৰু এইফালে এইবিলাক ওলাইছে ইয়াত একো দিয়াই নাই ন এইখিনি বেঙেনা এইগাল ফ্ৰেঞ্চবিন এইখিনি ধনিয়া আৰু হেৰি আছে পালেং
বতৰটো চাওক আজিও মানে বৰষুণ দিব। পাছফালে আছে কলৰ এখন কলৰ বাগান, গোটেই কলগছে পাব ইয়াত। ইমান ধুনীয়া ফুল আমাৰ আছে বাৰু আৰু কিবা কি ফুল নাজানো কি হয় পানী লাগে যে এনেকুৱা আৰু প্ৰজাতি আছে অলপ ৰঙা সেইটা আছে দেখাম চেম্পু কৰে আগত আছে ইমান গোন্ধাই ধুনীয়া গোন্ধাই চেম্পু আৰু এইফালে একদম বতৰ ডাৱৰীয়া, কিনকিনকৈ বৰষুণ দি আছে। এগাল চা কি উৰিছে পোক উই পোক কামোৰে নে উই পোকে। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া হৈ আছে, পূৰা সেউজীয়া হৈ আছে। সেইটো আমাৰ ৰুমটো একদম ৰাস্তাৰ ওচৰতে লাগি আছে আৰু আমাৰ এওৰা গৈ আছে আগে আগে। এজোপা হেৰি কাজু গছ সেই হ'ল ঢেৰ লাগিছিলে, দেখাইছিলোঁ মই ভিডিঅ'টো। এজোপা কাজু গছ, ক'লা কচু আছে, সেইখিনি। সেইটো আমাৰ ৰুমটো। এইটো হৈছে আমাৰ ৰুমটো, দেখিছেনে একেবাৰে ৰাস্তাৰ লগতে লাগি আছে। কেতিয়াবা ভয় লাগে ৰাতি হ'লে গাড়ী চাড়ী সেই খুন্দা মাৰি দিয়ে বুলি। আৰু এইফালে জলকীয়া কেইজোপা লাগি আছে। এইখিনি পাত ৰঙালাও পাত কোমলীয়া, আৰু এইখিনি ধনিয়া, আৰু এইখিনি মৰিচা শাক। কিমান ধুনীয়া একদম ফ্ৰেছ, ইয়াত কোনো সাৰ চাৰ দিয়া নহয়। এইখিনি চাওক। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।